এসময়ত যুদ্ধকলাৰ এজন যুৱ ছাত্ৰ আছিল যাক এজন বিখ্যাত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিল। এদিন অনুশীলন কৰি থাকোঁতে শিক্ষকজনে উপলব্ধি কৰিলে যে আন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিয়ে ছাত্ৰজনৰ কৌশলসমূহ নিখুঁত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে। শিক্ষকজনে ছাত্ৰজনৰ হতাশা অনুভৱ কৰিব পৰাৰ লগে লগে তেওঁ যুৱকজনৰ ওচৰলৈ গৈ কান্ধত টুকৰ মাৰিলে। কি সমস্যা হৈছে? শিক্ষকে প্ৰশ্ন কৰিলে। নাজানো, যুৱকজনে টান মুখৰ ভাৱ এটা লৈ ক'লে। যিমানেই চেষ্টা নকৰোঁ কিয় কৌশলটো সঠিকভাৱে আয়ত্ত কৰিবলৈ মই অক্ষম, শিক্ষকজনে উত্তৰ দিলে। কৌশলটো আয়ত্ত কৰাৰ আগতে তুমি সমন্বয় কি বুজিব লাগিব। মোৰ লগত আহা, মই বুজাই দিম। গুৰু আৰু শিষ্য আগবাঢ়ি গ'ল আৰু কিছুদূৰ অৰণ্যৰ ভিতৰলৈ খোজকাঢ়ি গৈ থাকিল যেতিয়ালৈকে তেওঁলোকে এটা নিজৰা বিচাৰি নাপালে। শিক্ষকজন কেইমুহূৰ্তমান পাৰত মনে মনে থিয় হৈ থাকিল। তাৰ পিছত ক'লে, পানীৰ ধাৰাটোলৈ চোৱা, তাৰ বাটত শিল আছে। হতাশাৰ বাবে ই সেইবোৰত খুন্দা মাৰে নেকি, বা ই কেৱল সেইবোৰৰ ওপৰেৰে আৰু চাৰিওফালে বৈ আগবাঢ়ি যায়? পানীৰ দৰে হোৱা আৰু তেতিয়া বুজি পাবা সমন্বয় মানে কি। মোৰ মৰমৰ বন্ধুসকল, জীৱনৰ বাবে গুৰুত্বপূৰ্ণ এটা কথা কওঁ। বাহ্যিক কাৰকে আপোনাক তললৈ টানি নিবলৈ নিদিয়াকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো অতি গুৰুত্বপূৰ্ণ। বাধা প্ৰক্ৰিয়াটোৰ এটা অংশ, কিন্তু আপুনি জানেনে, আপোনাক অধিক শক্তিশালী কৰি তুলিবলৈহে বাধাবোৰ আছে। সুসংগত মানসিকতা গ্ৰহণ কৰি আপুনি যিকোনো বাধা অতিক্ৰম কৰিব পাৰে আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। ঠিক নৈ পানীৰ দৰে আপুনিও বাধাৰ চাৰিওফালে বৈ যাবলৈ শিকিব পাৰে আৰু আগবাঢ়ি যাব পাৰে। আপুনি অসাধাৰণ, সেইটো কেতিয়াও পাহৰিব নালাগে। আপোনাৰ সপোনবোৰ পূৰণ কৰিব পৰাকৈ শক্তি আৰু দৃঢ়তা আছে, কাৰণ আপোনাৰ বাটত অহা যিকোনো বাধাক জয় কৰাৰ ক্ষমতা আপোনাৰ আছে। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।